ডিগবৈ শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত নিশা অঘটন। এগৰাকী মহিলা কৰ্মীক কেইজনমান পুৰুষে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীয়ে নিজৰ স্বামীক স্কুটিৰে আনিবলৈ যোৱাৰ সময়তে শ্ৰমিক সংগঠন চিটুৰ বিষয়ববীয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ঠিকাভিত্তিক এটা পদক কেন্দ্ৰ কৰি এই সংঘাতৰ সৃষ্টি হৈছে। মহিলাগৰাকীয়ে ইতিমধ্যে স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত চিটু ইউনিয়নৰ বিশ্বজিৎ বনিয়া, গণপত মাহাত্তুৰ নাম উল্লেখ কৰিছে। বিগত বহুদিন ধৰি মহিলাগৰাকীক ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত কৰিছে। টেকনিচিয়ান কৰোঁ আৰু মোৰ হাজবেণ্ড এতিয়া ৰিফাইনেৰী এম্বুলেন্সৰ ৰিলিভাৰ পোষ্টত আহিছে। নতুনকৈ তেওঁক সোমোৱা হৈছে। মই ভোগজৰা এণ্টাৰপ্ৰাইজৰ বিলৰ কাম বা গোটেই মানুহৰ সকলো ৱৰ্কাৰৰ মই চোৱা চিতা কৰি থাকোঁ, সম্পূৰ্ণকৈ চোৱা চিতা কৰি আছোঁ বৰ্তমান। আৰু মই মোৰ হাজবেণ্ডক আনিবলৈ ৰাতি 9:45 মানত মই গৈছিলোঁ। আৰু তেনেকুৱাত মোক ৰিফাইনেৰী মেইন গেটৰ ফ্ৰণ্টত মানে চিটু ইউনিয়নৰ 10-15জন ল'ৰাই মোক আগুচি পেলাই নানা ধৰণৰ অশ্লীল ভাষাৰে মোক প্ৰশ্ন কৰি সোধে যে মোৰ হাজবেণ্ডক মই ওলাই দিব লাগে, কিয় তাত ভৰাইছিলোঁ মই। আৰু আচলতে মই ভৰোৱা নাছিলোঁ, সেইটো কণ্ট্ৰেক্টাৰে ভৰাইছিলে। এটা পোষ্ট ৰিলিভাৰ পোষ্ট এটা খালী হৈছিলে, সেইটো ৰিলিভাৰ কণ্ট্ৰেক্টাৰে ভৰোৱা হৈছিলে। আৰু কণ্ট্ৰেক্টাৰৰ আণ্ডাৰত তেখেতক ভৰোৱা হৈছিলে। তেখেতে কণ্ট্ৰেক্টাৰক ধৰা নাই, মোক ৰাস্তাত ধৰি পেলাই মোক অশ্লীল ভাষাৰে কৈছে যে তুমি কিয় ভৰাইছিলা, তুমি শব্দটো কৰা নাই, তই শব্দ কৈছিলে, তই কেলৈ ভৰাইছ বুলি, আৰু মোক গৰু পিটন দিব লাগে বুলি ক'লে। তেতিয়া তেনেকৈ বুলি কোৱাৰ কাৰণে মই উভতি আহি ক'লোঁ যে দাদা মোক এনেকৈ কিয় কৈছে আপোনালোককতো মই একো বেয়া ব্যৱহাৰ কৰা নাই, মইতো মোৰ হাজবেণ্ডক নিব আহিছোঁ। তেনেকৈ বুলি কোৱাৰ কাৰণত গোটেইখিনি 10-15টা ল'ৰাই মোক আগুচি ধৰি গোটেই বেৰি মোক বহুত বেয়া শব্দ কৈছে, যিখিনি কথা নেকি মই আপোনালোকৰ আগত ক'বলৈ মোৰ মুখৰ পৰা ওলাবলৈ মোৰ ভাষা নাই। আৰু তেতিয়া লগে লগে তাৰে এজন দাদাই আহি পেলাই মোক এটা চৰ দিছে, কাণৰ তলত এটা চৰ দিছে, মোক থতবক খাই মই ৰখি যাব লগা হৈছে। আৰু যেতিয়া চৰটো দিলে মই তেতিয়া চিঞৰি পেলাই ক'লোঁ আপোনালোক কোন হয়, মোক এনেকৈ কিয় মাৰিছে। আৰু তাত কোনো মাইকী মানুহ কোনো নাছিলে, অকল ময়েই আছিলোঁ। আৰু কেমেৰা ফ্ৰণ্টত আছিলে, আঁতৰৰ পৰা CICF চব দাদাখিনিয়ে দেখি আছে, চায়ো আছে। তাৰ পাছত যেতিয়া তেনেকৈ মই চিঞৰি পেলাই ক'লোঁ কোন হয় আপোনালোক, মই লগে লগে মোবাইলটো ওলাই ফোন কৰিবলৈ ল'লোঁ। আৰু মই ফোন কৰিবলৈ লোৱাৰ লগে লগে সিহঁতে কি কৰিলে, মোৰ হাতৰ পৰা মোবাইলটো লৈ মোবাইলটো ভাঙি পেলালে। আৰু মোবাইলটো ভাঙি পেলোৱাৰ পাছতে তেতিয়া মই চিঞৰি দিয়াৰ লগে লগে মোক কোনোবা এজনে চুলিত ধৰি মোক মাৰিব ধৰিছে। আৰু তেতিয়া মই আৰু বেছি ডাঙৰ নহওক বুলি আঁতৰি আহিব ধৰিলোঁ। স্কুটি মই ষ্টাৰ্ট দিব ল'লোঁ। মোৰ স্কুটিৰ ওচৰতো বহুত সময় সিহঁতে মোৰ লগত তৰ্ক কৰি আছে। আৰু মই আঁতৰি আহিব ধৰিলোঁ। তেতিয়া কি কৰিলে, স্কুটি লৈ পেলাই মই ওলাই আহিব লওঁতে স্কুটি লৈ অলপ দূৰ গোটেইখিনি চুঁচৰি গৈ মোৰ গাত গোটেইখিনি পৰি গৈছে। তেনেকৈ মানে তাৰ পাছত সিহঁতে মোক এজন কেণ্টিনৰ হয় নেকি, ৰাস্তাৰ দি আহি থকা দাদাজনে আহি পেলাই সিহঁতক তেতিয়া ধমকি দিছে, তহঁতি কিয় এনেকুৱা কৰিছ বুলি। সেই তেনেকুৱাতে মই কাৰো কথা নুশুনাকৈ মই প্ৰাণৰ ভয়ত আঁতৰি গুচি গৈছোঁ। আঁতৰি গুচি আহি মই ডাইৰেক্ট আহি পেলাই থানাত মই সোমাই দিছোঁহি। এজাহাৰ ৰাতি আহি পেলাই মই নিজে একো দিয়া নাছিলোঁ। আৰু ৰাতি আহি মই ৰাতিটো দেৰি হৈ গ'ল, 10:10 হৈ গ'ল। তেতিয়া আহি মই ইয়াত থানাত চবখিনি কথা খুলি ক'লোঁ। কোৱাৰ পাছত ৰাতিপুৱা আহি এতিয়া মই এজাহাৰ দিয়া হৈছে। এজাহাৰত কাৰণ মই কাৰো নাম চিনি নাপাওঁ, অকল মই চিনি পাওঁ যে চিটু ইউনিয়নৰ বিশ্বজিৎ বনিয়া দাদা, তেখেতৰ নাম চিনি পাওঁ। তেখেত কাজিয়াৰ হেৰিয়ত নাছিলে, কিন্তু তেখেত চিটু ইউনিয়নৰ প্ৰেচিডেণ্ট হয়। তেখেতে ভালদৰে জানে তেখেতসকলৰ নাম, গতিকে মই অকল তেখেতৰ নাম জানো কাৰণে তেখেতৰ নামটো এইটো কাৰণেই লৈছোঁ। তেখেতে বংকত ৰাও নেকি দাদা এজনৰ নাম কৈছোঁ, তেখেত দুজনে ভালকৈ চিনি পাব। সিহঁতে প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হয় নেকি, চিটু ইউনিয়নৰ হয়। আপুনি কি বিচাৰে? মই মোৰ ন্যায় বিচাৰোঁ। কাৰণ এটা পাব্লিক প্লেচত যেতিয়া ৰাতি 10টা বজাত এজনী মহিলাক এটা গাত টাচ দি এনেকুৱাত যেতিয়া এটা মতা মানুহে বেলেগ এটা মতা মানুহে হাত দিয়া, সেইটোতো এইটো ল'ব নোৱাৰোঁ ন। সেইটোতো কোনো যুক্তি নহয়েই। কাৰণ মই যেতিয়া কালি মই যদি নগৈ আনিবলৈ, মই হাজবেণ্ডক আনিবলৈ মই নগ'লোঁ হয়, মোকে যেতিয়া হাত দিবলৈ সিহঁতে ভয় কৰা নাই, মোৰ হাজবেণ্ডকতো মাৰিয়ে দিলে হয়। কালি পৰহি তেনেকৈ এটা মাছ বজাৰত এটা ল'ৰা তেনেকৈতো মাৰি দিছে ন। সৰু কথা এটাত ইটোৱে আচৰ সিটোৱে আচৰ, সিহঁতে খাই গোটেইখিনিয়ে ড্ৰিংকছ কৰি আছে। আৰু খাই ইটোৱে আচৰ সিটোৱে আচৰ যদি দিলে হয়, মোৰ হাজবেণ্ডক মই কালি ৰাতি হয়তো হেৰুৱাই দিব লগা হ'লে হয়।
যদি মই নাথাকিলোঁ হয় ওপৰত আছিলে আটাইকেইজন চিটুৱে হয় নেকি আটাইকেইজন চিটুৱে হয় আৰু এজন চিটুৰ নহয় তেখেত কল্যাণ দাস বুলি কয় মই তেখেতৰ মুখখন ভালকৈ চিনি পাওঁ তেখেতক মই দেখিছোঁ আৰু ব্যুৰো ৰিপৰ্ট B+ NE